Hi, hello, and welcome to my YouTube channel. বহুত দিনৰ মূৰত মই ব্লগ বনালোঁ। আজি মানে মই আছোঁ বৰপেটা ৰোডত এটা শ্বুটিং চলি আছে চিৰিয়েল এখনৰ। চিৰিয়েলখনৰ নাম হ'ল ৰাইজ এজি ভাউৰীয়া। ইয়াতে মই এডিটিঙৰ কাম কৰি আছোঁ। চ' আজি এই ব্লগটোত মানে এইটোৱে দেখাম যে কেনেকুৱা মানে শ্বুটিংবিলাক হয়, কেনেকৈ হয় আৰু শ্বুটিংটো মানে আৰ্টিষ্টবিলাকৰ মেকআপটো দেখাম আৰু বৰ্তমান আৰ্টিষ্টবিলাক আহি পাইছে, গোটেইখিনি মেকআপ চলি আছে। চ' লেটছ গো। ইয়াতে চলি আছে ৰাইজ এজি ভাউৰীয়াৰ মেকআপ। এইটো হ'ল কি নাম আছিল, ইনু না ইনু কেৰেক্টাৰৰ মেকআপ চলি আছে। শান্তিপ্ৰিয়া কেৰেক্টাৰৰ মেকআপ হৈ গ'ল এইটো শান্তিপ্ৰিয়া। এইটো যিটো মুখেদি মাতে নোলায় ডাইলগৰ টাইমত, মই বুজিয়ে নাপাওঁ এডিট কৰোঁতে, সেইটোৱে জানো। আৰু এইটো হ'ল আমাৰ মেকআপ বাইদেউ। এয়া হ'ল এইটো হ'ল মেকআপৰ আগত এনেকুৱা দেখা আছে, আৰু মেকআপৰ পিছত কেনেকুৱা দেখাব এইটো মই ক'ম। এইটো কি লগালে? হা কি বোলে কনচিলাৰ বোলে কিবা মেকআপৰ নাম কনচিলাৰ। আমাৰ কম্পিউটাৰতে ইমান ছফ্টৱেৰ নাই যে যিমান মেকআপত আছে। হোৱাই কাৰণ ৰাইজ, কাৰণ আপুনিতো জানে মোৰ নিচিনা নেচাৰেল বিউটি ছোৱালীবিলাকত নাই মানে। ডেটছ ৱাই মোৰ নিচিনা নেচাৰেল বিউটি সিহঁতৰ নাই। ডেটছ ৱাই সিহঁতক মেকআপ লাগে। মেকআপ এটা নহয়, দুটা নহয়, 10-15টা মেকআপ আনিব। এই মেকআপৰ কিট, অ' মাই গড, এটা বস্তু আৰু বোলে আছে। এইটো কি, এইটো বস্তুৰ নিচিনা একে বস্তু আছে আৰু কিবা মাৰিলে। এইটো কি হা কি বোলে ফাউণ্ডেশ্যন বোলে, চেৰিটি ফাউণ্ডেশ্যন সেনেকুৱা ধৰণৰ নাই কিবা। এইটো আমাৰ বীৰেন্দা। হেল্ল' দিয়ক। আমাৰ এইটো ৰাইজ এজি ভাউৰীয়াৰ খাছ কেমেৰামেন। একবাৰ হেল্ল' দি দিয়ক। নহ'ব। আৰু ইম্পৰ্টেণ্ট কেৰেক্টাৰ এটা মই আছোঁ, আই এম এডিটৰ। মই নহ'লেও একো মানে চব ইম্পৰ্টেণ্ট। আপুনি নহ'লে হেৰিকে চাব লাগিব, লাইভ চাব লাগিব। আপোনালোক নহ'লে হেৰি হ'ব, বেলেগ আনিম। আৰ্টিষ্ট নহ'লে নচলিব আৰু কিনো সেইটো। কেনেকৈ দেখা হৈ গ'ল ৰে? কি আছিল, কি হৈ গ'লচোন? সেইটো নিজেই ক'লেচোন। মই ক'বলৈ বিচাৰিছোঁ যে মেকআপ নকৰিলে ভাল হয়। কি হ'লে একো নহয়। এইটো এটা মেকআপ কৰি বহি আছে তাত। শান্তিপ্ৰিয়া কাৰেণ্ট নাই। এই যে বহুত দিগদাৰ লাইনত। বাপৰে বাপ, অ' মাই গড। এই ঘামি গৈছে, সেই ঘামৰ জোল আহি পৰিব আৰু ইয়াতে। এনেকৈ বোলে ঘামৰ একটো পাই কিনে পৰি গ'ল, মেকআপ বিলাক বোলে ধুই গ'ল। কি লাভ হ'ল? ঘামটো পানী ন, পানী পৰিলেতো চব মুচিয়ে যাব। ফাৰ্ষ্ট টাইম বিজাৰ খাইছোঁ। তাকো কি আছিল, মোক কি কৈছিলে শান্তিপ্ৰিয়া বাইদেৱে 2% বোলে এলকহল থাকে। তাৰপিছত মই তাতে চালোঁ কি 4% এলকহল থাকে। কালি কিমান খাইছোঁ ফাৰ্ষ্ট টাইম। আৰু মই এতিয়ালৈকে ব্ৰিজাৰে খাই পোৱা নাই। আজিও খাম, মই এতিয়ালৈকে ব্ৰিজাৰে খাই পোৱা নাই। আৰু মোক ভাতটো নিদিলে। আৰু কিবা ছাৰ এইটো আমাৰ প্ৰডিউচাৰ ছাৰ আপুনি কি ৰোল প্লে কৰিছে? ছাৰে মাষ্টাৰ ৰোল প্লে কৰিছে। এইটো আমাৰ ডাইৰেক্টৰ ছাৰ হেল্ল' কৈ দিয়ক একবাৰ। ছাৰে কিবা ৰোল এটা প্লে কৰি আছে, কি কৰি আছে? আফটাৰ মেকআপ মেকআপ আৰ্টিষ্টটো কিন্তু বেলেগ, কিন্তু কি বডি কি কৰি দিয়ে ন?
আপোনালোকৰ টেলেণ্টেই বেলেগ মই সঁচা কথা কৈছোঁ মনৰ পৰা কৈছোঁ আপোনালোকৰ টেলেণ্টেই বেলেগ কি মানুহ কি কৰি দিয়ে নে কথাটো কৈছোঁ হয়তো কোন হ'ব অঁ বিৱৰণ দিব মানে ফাৰ্ষ্ট ডেৰ আগতে ক'ব কেৰেক্টাৰৰ বিৱৰণ দিব ৰোলটোত কি কৰিব মানে চবকে বজাই যাব নে কিন এইটো আমাৰ হিমাংশু দা আপুনি আকৌ কি ৰোল প্লে কৰিছে মই ৰাজু নামৰ এটা কেৰেক্টাৰ চালে গম পাব মজা এয়া হ'ল বৰপেটা ৰোড আমি আছোঁ এতিয়া বৰপেটা ৰোডত এয়া হ'ল আমাৰ দামৰি আৰু এইজন হ'ল আমাৰ হিমাংশু দাদা এয়া হ'ল এটা জাগ্ৰত শনি মন্দিৰ ইয়াতে পূজা অৰ্চনা হৈয়ে থাকে আমি এতিয়া আহি পালোঁ হোটেল NGS এই বস্তু সেই নামুটিয়ান বেগটো লৈছে মোক এই বস্তু বেগটো দিছে হা কি নাইনচাফি হৈছে হা সেই নামুটিয়ান বেগ এইটো লৈ কিনে এতিয়া এই চিৰি নামিব লগা হৈছে সেই এতিয়াৰ পৰা চিৰিয়ে নামি আছোঁ শেষেই হৈ নাই এই চিৰি আৰু কিমান নামিব লাগিব ৰে সেইটো আমাৰ হোটেল দাদাৰ মালিক দাদা আপোনাৰ নাম আৰু হোটেলখনৰ নাম NGS এড্ৰেছটো দি দিয়ক শনি মন্দিৰ বৰপেটা ৰোড শনি মন্দিৰত চলো এই মস্তু বেগটো মই ল'ব লগা হৈছে তথাপিও অলপ নাটানেও ৰে নিজে মই টানিব লাগিব ন কুছ নেই হোগা পইচা লাগিব মোক আই নিড পইচা ফাইনেলি মস্তু চিৰিকেইটা পাৰ হৈ আহিলোঁ এতিয়া হোটেলখন পাৰ হৈ যাম আমি এইখিনিমান বেগটো ডাঙৰতে ইমান উশাহে বন্ধ হ'ল আমাৰ আমি ৰাখিছোঁ এই মস্ত ব্ৰেক ষ্টেট আহি পালোঁ ছেট পহচ গা এতিয়া খালি এই মস্ত বেগটো ওলাব লাগিব এইটো কেনেকৈ ওলাম ৰে আহি পালে যেতিয়া হাই কৰি দিয়া কথা হাই বোলে অঁ আমাৰ আৰু এটা কেৰেক্টাৰ আপুনি কি ৰোল প্লে কৰিছে অঁ নাম কি কেৰেক্টাৰটোৰ অঁ বাইদেউ কেৰেক্টাৰটো ধুনীয়া কৰিছে মজা কমেডি হৈছে অঁ মেম্বাৰ নি বৰ মেম্বাৰ নি ধুনীয়াকৈ মানে কমেডি ধুনীয়া কৰিছে অঁ হয় বীৰেন্দ্ৰাৰ সেইখিনি কথা কৈছে শান্তিপ্ৰিয়া ৰেডি শান্তিপ্ৰিয়াক আজি ধামাকা দিবা ৰেডি আমাৰ মাজত আৰু এজন কেৰেক্টাৰ আছে আপুনি ইপিনে চাওক না একবাৰ অঁ আপুনি কি কেৰেক্টাৰ প্লে কৰিছে মই লাকি কেৰেক্টাৰ প্লে কৰিছোঁ এই মজা আহি পাইছোঁ এতিয়া মই এইমাত্ৰ জাষ্ট আহি পাই মুখ ধুলে আজিও আছে না আপোনাৰ আজি পুৰা ফালি দিব আজি বেছি ফালি দিব আজি গামোচা পিন্ধাব বা ইউজ কৰা গামোচা পিন্ধাই দিব নতুন গামোচা নালাগে একেই কথা লুঙ্গি গামোচা পুৰা ফালি দিব আজি এতিয়া পুৰা দাড়ি চাৰি এতিয়া চেভ কৰি লওঁ মেকআপ কৰাত অলপ অসুবিধা হয় অঁ দাড়িটো কাটি দাড়িটো পকিছে নাই আৰে এইটো ডিজাইন এইটো ষ্টাইল আজিকালি ষ্টাইল হয় অঁ দিয়ক কাটক তো হ'ল ষ্টাৰ্টিং ৰেডি ফৰ শ্বুটিং আৰম্ভণি না অঁ আপোনাৰ আৰু এটা কেৰেক্টাৰ আছে আপোনাৰ নামটো কৈ দিয়ক অঁ কি কেৰেক্টাৰ গগন কেৰেক্টাৰ প্লে কৰিছে ধুনীয়া এক্টিং কৰিছে দাদা মই সঁচা কথা কৈছোঁ প্ৰথম দিনা অহাৰ লগে লগে মই সুধিছোঁ আপুনি বেলেগত কৰিছিল নেকি
ধুনীয়া এক্টিং কৰিছে এনে কেনে লাগিল কেনে লাগে মানে বৰ্তমান কৰি আছো ঠিক আছে তো চাই গম পোৱা যাব এনে ঠিকে আছে পুৰা কথাটো বিয়াত কৰা আনে তোমালোকৰ আৰু এজন কেৰেক্টাৰ আপোনাৰ নাম ইয়াতে কি ৰোল প্লে কৰিছে ৰুটি ৰুটি ধুনীয়া ৰুটি নহয় দেই ৰুটি ধনী মানুহবিলাকৰ ভাত খোৱা ষ্টাইল ৰাতিপুৱা ভাত খোৱা ষ্টাইল ধনী মানুহবিলাকৰ ৰাতিপুৱা ভাত খোৱা ষ্টাইল চামুচেদি ভাত খায় অকণমান ধুনীয়া হ'ব দেই আপুনি এনেই ধুনীয়া নেচাৰেল বিউটি আছে আপোনাৰ নালাগে ধুনীয়া হ'লে কি হ'ব কাম নাই কিয় কেনে আপুনি এটা কথা কওকচোন মেকআপটো লৈ কিনে কেনেকুৱা ফিল হয় গৰমটো কেনেকুৱা লাগে বেছি লৈ পৰিব কম্বল উৰি থকা লাগে ন হও শান্তি হৈ যে ভাত খাই আছে ৱা বঢ়িয়া খাওক আৰ্টিষ্টে নহয় এটা গায়কো হয় দিয়ক এক্টৰ নিয়ে নহয় অকল মানে বহুত টেলেণ্ট আছে গায়কৰো এটা টেলেণ্ট আছে কিন্তু মাতটোহে সৰু অতীৰ ধুনীয়া গান গাব নাজানাই বোলে কিন্তু মাজে মাজে কি মুৰ্গীয়ে মাৰিছে নেকি মাজে মাজে মুৰ্গীয়ে মাৰিছে আৰম্ভ হৈ গ'ল আমাৰ তাই সাজি ভাউৰীয়াৰ চিতুল লাডু আৰু আপুনি হেৰি কৈছে অন শ্বুটিং ইজন চ' এইটো মোৰ এডিটিং ছেটআপ ত' মই ইয়াতে এডিটিং কৰোঁ তাতে বাহিৰত শ্বুটিং হয় ইয়াতে এডিটিং হয় চ' এইখিনি এনেকৈ এডিটিং হৈছে এইকেইদিন মানে আজি হ'ল আপোনাৰ আজি কেই তাৰিখ আজি 3 তাৰিখ 23 তাৰিখৰ পৰা আৰম্ভ হৈছে আজি হ'ল 3 তাৰিখ কিমান দিন হ'ল দিন শ্বুটিং এসপ্তাহ পাৰ হৈ গ'ল দিন শ্বুটিঙৰ কাম তাতে হৈছে তাৰপিছত লগ ইয়াতে এডিটিং হয় এনেকৈ আৰু ৰাইজে যি ভাউৰীয়া চিৰিয়েলটো আহি আছে আপোনালোকে চাব নকৰিব চ' থেংক ইউ